নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক শিকাম আপোনালোকে 3 মিনিটৰ ভিতৰত কেনেকৈ হোৱাটছআপ ষ্টেটাছ বনাব পৰা একদম ভাইৰেল হৈ যোৱাকৈ। তো ভাইৰেল নহ'বও পাৰে, তো হ'বও পাৰে আপোনালোকৰ কথা অলপ ক্ৰিয়েটিভিটি খটালে। তো এই ভিডিঅ'টো 3 মিনিটকৈ বেছিও হৈ যাব পাৰে বা কমো হ'ব পাৰে। তো প্ৰথমতে আপোনালোকে দুটা এপ লাগিব। এটা এপ হৈ গ'ল আপোনালোকৰ ইনশ্বট, 2 নম্বৰটো হৈ গ'ল পিনশ্বট। প্ৰথমতে আপোনালোকে ফটো ডাউনলোড কৰিব লাগিব। ফটোটো ডাউনলোড কৰিব লাগিব, ভাল ফটো, তেতিয়া আপোনালোকৰ অকণ ভিডিঅ'টো ভাল হ'ব। তো আপোনালোকে ডাউনলোড কৰিলে পিণ্টাৰেষ্টটো ইনষ্টল কৰি ল'ব। তো ইনষ্টল কৰি লৈ পিনি আপোনালোকৰ যোন কপি ফটো লাগে আপোনালোকে ইয়াত ওপৰি তলত এইখনত চাৰ্চ বুলি আছে, আপোনালোকে চাৰ্চ কৰি দিব। তো এই কপি ফটো লাগে বা বেলেগ কপি ফটো লাগে বা KTM লাগে, যি লাগে আপোনালোকে ইনষ্টল কৰি ল'ব। তো এই কপি ফটোকে ডাউনলোড কৰিছোঁ। আপোনালোকে 3টা ফুট আছে, আপোনালোকে ডাউনলোড ইমেজ বুলি কৈ ইমেজটো ডাউনলোড কৰি ল'ব। তাৰপিছত পেক আহি যাব, মানে কাটি দিব। তাৰপিছত আপোনালোকে ইনশ্বটটো অপেন কৰিব। অপেন কৰি আপোনালোকে যিটো ভিডিঅ' বুলি আছে ইয়াত ভিডিঅ'ত ক্লিক কৰিব, বাকী এইটাত নকৰিব। যদি আপোনালোকে আগতে যদি ভিডিঅ' যদি বনাই থোৱা আছে বা ড্ৰাফ্ট হৈ আছে এইখিনি শ্ব' কৰিব। যদি নাই নতুনকৈ ইনষ্টল কৰিছে তাত নিউ বুলি শ্ব' কৰিব। তো নিউত ক্লিক কৰি পিনি আপোনালোকে ফটো লৈ দিব। তো ফটো একপি, যিকোনো ফটো একপি লৈ লওঁ। মই যি কপি ডাঙৰ সেইটোৱে মই যে বনাব লাগে এইটো কথা নাই। আপোনালোকে যোন কপি ভাল লাগে এইটো লৈ ল'ব। তো মই এই কপি ফটো লৈ লৈছোঁ। লৈ পিনি ইয়াত পোনপ্ৰথমতে একটা অলপ মিস্ত্ৰী আইডিয়া লগাবই লাগিব। তো আপোনালোকে কি কৰিব, কেনভাছত যাব আৰু যিটো কিনাৰে বগা বৰ্ডাৰ থাকে, বৰ্ডাৰটো আপোনালোকে বনাই ল'ব। তো অকণ দেখিবলৈ ভাল লাগে, লুকছ আহে। তো ছেকেণ্ডটো হৈ গ'ল আপোনালোকে মিউজিক লগাব কাৰণে মিউজিকত গৈ পিনি মাই মিউজিক কৰিব। তো যদি আপোনালোকে ইয়াত যদি শ্ব' নাই কৰা তেতিয়া অ'পেন ফ্ৰম কৰিব। অ'পেন ফ্ৰম কৰি পিনি আপোনালোকে ফাইল মেনুত যাব। আপোনালোকৰ য'ত গানটো আছে ত'ত আপোনালোকে গানটো চিলেক্ট কৰি ল'ব। তো মই ইয়াত আছে স্নেপটিউবত, স্নেপটিউব গ'লোঁ, ডাউনলোড এইটোকে লৈ লৈছোঁ বাৰু। বাছ হৈ গ'ল, বেছি মেহনত কৰিব নাই। তো আপোনালোকে ষ্টিকাৰ কিছুমান ল'ব। ষ্টিকাৰ কিছুমান ইয়াতে আছে। তো যদি নাই এই 10 টকীয়া মোনাটোৰ পৰাও কিনিব পাৰে আপোনালোকে, যদি কিনিবলৈ মন আছে ষ্টিকাৰবিলাক ডাউনলোড কৰি ল'ব। তো ইয়াত মই ষ্টিকাৰ এটা লৈ লৈছোঁ, এইটোকে লৈ লৈছোঁ। এইটো মই একেবাৰে হেডলাইটত লগাই দিছোঁ। আপোনালোকে এইটো টেঢ়া বেকা চিধা যেনেকৈ মন যায় কৰিব পাৰে, কিন্তু হেলনীয়া পঠালি তেনেকৈ লগাই দিলোঁ, বাছ হৈ গ'ল। তো ভিডিঅ'টো এইটো এণ্ড, জোঙা চিনটোতকৈ ভিডিঅ'টো এণ্ড, মানে আপোনালোকে টানি থাকিব দৰকাৰ নাই। তাৰ আৰু এটা ষ্টিকাৰ লৈ লওঁ। তাৰ আৰু এটা ষ্টিকাৰ এইটো লৈ লৈছোঁ, এইটোকে লৈ লৈছোঁ, এইটোকে লৈ লৈছোঁ। এইটো ভিডিঅ'টো এণ্ড, আপোনালোকে মিলাই ল'ব অলপ। বেছি এটা মিস্ত্ৰী কৰিব গ'লে বেছি বস্তুটো বেয়া হ'ব না, ফাল্টু হৈ পৰিব ক'ব গ'লে, সঁচা কথা ক'ব গ'লে। তো বাকী একো নাই। তাৰপিছত আপোনালোকে ফিল্টাৰ আহিব। যদি ফিল্টাৰটো যদি কালাৰটো পচন্দ লগা নাই তো আপোনালোকে কালাৰটো চেঞ্জ কৰিব। তো এই মেইন কথা হৈ গ'ল। ফিল্টাৰ্ছত গৈ পিনি আপোনালোকে ইফেক্টত যাব। ইফেক্টত গৈ পিনি আপোনালোকে চবতকৈ পপুলাৰ বুলি ক'ব গ'লে যিটো কিনাৰে যিটো এইটো লাইট, এনেকৈ লাইটটো মাৰি থাকে, এইটোৱে হৈ গ'ল মেইন কাৰণ, মানে এইটোৱে বেছি ভাইৰেল। এনেকৈ লাইটটো দিলে অকণ ভাল লাগে বা গ্লিটছ ইফেক্টটো দিলেও ভাল লাগে। তো মই লাইট ইফেক্টে দিছোঁ। যদি আৰু আপোনালোকে ইয়াত যদি কিবা আৰু বেলেগ খটাম বুলি ভাবিছে তো ইয়াত মেইন কাম ক'ব গ'লে কেনভাছ, মিউজিক, ষ্টিকাৰ আৰু টেক্সট আৰু ফিল্টাৰ্ছ, তো এই তিনিটাৰে বেছিক মানে ইয়াত কাম হয় বেছিকৈ। তো আপোনালোকে ইয়াত টেক্সট যদি কিবা লগাব বিচাৰে, বাইক লভাৰ বুলি লগাব বিচাৰে তো বাইক লভাৰ বুলি লগাই দিছোঁ, বাইক লভাৰ। বস্তুটো এনেকৈ আপোনালোকে তলত লগাই ল'ব পাৰে। যদি আপোনালোকে লগাই ল'ব, বাছ হৈ গ'ল। যদি আপোনালোকে যিটো চেনেলৰ লগো লগাম বুলি ভাবে তেতিয়াহ'লে ষ্টিকাৰত যাব। যিটো মোনাটো কিনাত আছে ফটো, ইয়াত যদি আপোনালোকৰ যদি লগোটো ইয়াত নাই তেনেহ'লে ইয়াত আপোনালোকে প্লাছ আইকনত ক্লিক কৰি আপোনালোকে য'ত আছে ফটো বা PNG আছে তোৰ পৰা আপোনালোকে লৈ ল'ব। তো মই ইয়াতে আছে, তো অলৰেডি আছে। তো মই ইয়াত কি কৰিম, য'তে মন যায় ত'তে লগাই দিব পাৰে। এনেকৈ লগাই য'ত মন যায় ত'তে লগাব পাৰে। তো এইটো ভিডিঅ'টো এণ্ড কৰি দিব, বাছ। কাম হৈ গ'ল। যদি ভিডিঅ'টো ভাল লাগিলে কি কৰিব, মোৰ ইউটিউবৰ লগত বেছিয়ে ভাই বন্ধু আছে, সেইকাৰণে মোৰ ন'টিফিকেশ্যন আপোনালোকক নপঠিয়াই। যদি ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। আৰু ইনষ্টাগ্ৰামত যদি ভাল লাগে ফ'ল' কৰিব পাৰে। তো আজিলৈ বাই বাই, টাটা, গুড নাইট।